Hello friends, welcome back to my new blog. বৰ্তমান আমি উপস্থিত হৈছোঁ পুৰীৰ সাগৰৰ পাৰত অৰ্থাৎ বংগোপসাগৰৰ পাৰত। গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা চাগে 5:30মান বাজিছে আৰু ৰাতিপুৱা সাগৰৰ পাৰত অহা মুহূৰ্তটোৱে বেলেগ। আৰু তাতকৈ ডাঙৰ কথা, যেতিয়া ছানৰাইজ হয় তেতিয়া যেন সূৰ্যটো সাগৰৰ মাজৰ পৰাহে ওলাইছে তেনেকুৱা যেন লাগে। বহুত মনোৰম দৃশ্য আৰু সেইটো উপভোগ কৰিবৰ কাৰণে আমি এতিয়া বৰ্তমান সাগৰৰ উপস্থিত। এয়া সূৰ্য উদয় হৈ আছে, কিন্তু বতৰ বেয়া কাৰণে মই আপোনালোকক গোটেইখিনি ভালকৈ দেখুৱাব নোৱাৰিলোঁ। মোৰ চেনেলটোৰ নামটো লিখিবলৈ মন গ'ল সাগৰৰ পানীত, এক্সপ্ল'ৰ উইথ সমৰ। এই সাগৰৰ পাৰত বহুত ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়ৰ জীৱন নিৰ্বাহ কৰে। বহুত ভাল লাগিছে। এতিয়া অলপ পিছত গা ধুম, কিছু ফূৰ্তি কৰিম, ধেমালি কৰিম। তাকে এইখিনিতে এটা কবিতা মনলৈ আহিল। সাগৰ দেখিছা? দেখা নাই কেতিয়াও, ময়ো দেখা নাই, তথাপি শুনিছোঁ নীলিম সলিল ৰাখি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত ব্যাপী। মোৰে অন্তৰখনি সাগৰৰ দৰে নীলা, বেদনাৰে দেখা নাই তুমি। উঠিছে মৰিছে যত বাসনাৰ লক্ষ লক্ষ ঢৌ, তোমাৰ এই স্মৃতি সীমাচুমি। দাদাজনৰ তাত এটা বহুত ডাঙৰ শংখ আছে। ইমান ডাঙৰ শংখ আগতে মই কেতিয়াও দেখা নাই। মুঠৰ ওপৰত যিমানবিলাক মানুহে সাগৰত গা ধুই আছে বা সাগৰৰ পাৰত থিয় হৈ আছে, সকলোৱে অকল ধেমালিয়েই কৰি আছে, যেন সকলো নিজৰ মাজতেই বিভোৰ। যিহেতু সাগৰখন আমাৰ বাবে অচিনাকি, সেইকাৰণে নিজক চম্ভালি আমি সাগৰত ফূৰ্তি কৰাটোৱেই দৰকাৰ। এতিয়া মই বংগোপসাগৰত এখন গামোচাৰে আমাৰ জাতীয় বস্ত্ৰৰে সেৱা কাঢ়িব ওলাইছোঁ। সাগৰখনক গামোচা পিন্ধোৱাৰ পিছত মই কিবা আৱেগিক হৈ পৰিছিলোঁ। ইয়াতে উট চাফাৰী কৰিব পাৰি। উট চাফাৰীৰ পাৰ হেড 100 ৰুপিজ আৰু বাচ্ছাৰ 50 ৰুপিজ। মই সাগৰৰ বালিত কিবা এটা লিখিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। বাৰে বাৰে লিখিব চেষ্টা কৰোঁ, বাৰে বাৰে পানীৰ ঢৌৱে মুচি লৈ যায়। পুনৰ আকৌ লিখিবৰ কাৰণে চেষ্টা কৰিছোঁ। যিমানেই ঢৌ নাহক কিয়, অসমীয়াই সাগৰৰ পাৰত জয় কৰিহে এৰিম। ফাইনেলি বহু কষ্টৰ অন্তত লিখিলোঁ জয় আই অসম। সাগৰৰ পাৰত আহিলে দিনটো হোটেললৈ ঘূৰি যাবৰ কাৰণে মনেই নাযায়, কাৰণ কিয় ইয়াতে উট চাফাৰী, ঘোঁৰা চাফাৰী, বিভিন্ন ধৰণৰ খোৱা বস্তু, বিভিন্ন ধৰণৰ ইয়াতে মনোৰম দৃশ্যবিলাক চাই চাই হেঁপাহ নপলায়।
সাগৰৰ পাৰৰ বালিত কেইজনমান শিল্পীয়ে বালিৰ কিছুমান মূৰ্তি বনাই আছে। আহকচোন চাওঁ। এয়া হৰ পাৰ্বতীৰ মূৰ্তি আপোনালোকে দেখিব পাইছে। সাগৰৰ বালিৰে ধুনীয়াকৈ আঁকিছে তেওঁলোকে, সঁচাকৈ প্ৰশংসনীয়। तेरे कैलाशों का अंत न पाया, तेरे कैलाशों का अंत न पाया, अंत पे अंत तेरी माया, ओ बोले बाबा अंत पे अंत तेरी माया। शिव कैलाशों के वासी এওঁলোকে আৰু কেইটামান বালিৰ মূৰ্তি আঁকিছে। মই সেইটো আপোনালোকক মোৰ নেক্সট ব্লগত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। সঁচাকৈ এই শিল্পীকেইজনক শলাগ ল'বলগীয়া। যেতিয়া অসমৰ বাহিৰৰ মানুহৰ তাত গামোচাখন দেখোঁ তেতিয়া মনটো বহুত ভাল লাগে। ইহঁতে সকলোৱে আহি নিজৰ শৈশৱকাল ঘূৰাই পায়। এইবিলাকে কিবা আঁকি আছে, নিজকে বালিত পুতি বালিৰ লগত খেলি আছে, বালি ধেমালি কৰি আছে চবে। বিচত অহাৰ পিছত ইয়াতে ছাতিৰ তলত চকী পাৰি থৈ দিয়া থাকে। পাৰ ঘণ্টা 30 টকাকৈ লয়। দাদাজনে মিঠাই, চিংৰা এনেকুৱা কিবা কিবি আনিছে, তাকে অকণমান খাই লওক। এয়া গা ধুই উঠি মিঠাই কিনিলোঁ। ইমান ধুনীয়া চফ্ট হয়, ইমান মজা হয়, বহুত টেষ্টি। এয়া দাদাজনক চাহ বনাব ক'লোঁ, তেখেতে চাহ বনাইছে, চাহ অলপো খাই লওক। সাগৰ সিঁচিবলে পাৰে কোনে, তৰা গণিহে কৰিব পাৰে কোনে। সঁচাকৈ বহুত বিশাল। গা ধুই আহি উঠি আমিও উটত উঠিবৰ কাৰণে চেষ্টা কৰিম। মুঠৰ ওপৰত গোটেই বীচখন এখন উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈ থাকে গোটেই দিনটো। এই বীচখনক গল্ডেন বীচ বুলিও কোৱা হয়। এই হালধীয়া ড্ৰেছ পিন্ধি থকা, হাতত টিউব লৈ থকা মানুহকেইজন হ'ল চি গাইড। তেওঁলোকে সাগৰত মানুহক কিবা প্ৰব্লেমত পৰিলে তেওঁলোকে উদ্ধাৰ কৰে, আৰু তেওঁলোকে কোনোবা মানুহে যদি পইচা দিয়ে তেতিয়া সাগৰৰ কিছু মাজলৈ লৈও যায়। বহুত টাইম গা ধুলোঁ, সাগৰ লাগি গ'ল। এতিয়া হোটেল যাওঁ, গা চা ধুই ফ্ৰেছ হৈ আকৌ ক'ৰবালৈ ওলাই যাওঁ। ধন্যবাদ। বহুত টাইম সাগৰৰ পাৰত কটালোঁ, তথাপিও যাব মন যোৱা নাই। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।